নমস্কাৰ বন্ধুসকল, আজিৰ ভিডিঅ'টোত আমি আপোনালোকক জনাম হালমইনা ৰোগৰ ঘৰুৱা চিকিৎসা সম্পৰ্কে। গতিকে ভিডিঅ'টো শেষৰলৈকে চাব, তেতিয়া আপুনি হালমইনাৰ পৰা নিশ্চিতভাৱে পৰিত্ৰাণ পাব পাৰিব। আৰু আমি আপোনাক জনাই দিওঁ যে এই স্বাস্থ্য বিধানটো আমি ভাৰত চৰকাৰৰ বৈদ্যুতিন আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ৰ দ্বাৰা প্ৰকাশিত বিকাশ মিডিয়াৰ পৰা সংগ্ৰহিত কৰি অনা হৈছে। গতিকে এই স্বাস্থ্য পৰামৰ্শটোত আপোনাৰ শংকা কৰিব লগা বিশেষ একো নাই। গতিকে এতিয়া আহকচোন জানো হালমইনাৰ পৰা পৰিত্ৰাণ পোৱা উপায়সমূহ। নম্বৰ 1, চাফা পানীত 2 চামুচ নেমুৰ ৰস মিলাই দিনটোত 3 বাৰ মুখখন ধুব। ই হালমইনাৰ বাবে অতিকৈ উত্তম কাম কৰে। নম্বৰ 2, গা ধোৱাৰ আগতে মুখ ভাল মুলতানী মাটি আৰু চন্দন মিহলাই লেপন দি 10 মিনিটৰ পিছত মুখখন ধুই দিব। নম্বৰ 3, গৰু গাখীৰৰ লগত এচামুচ চন্দন এচামুচ হালধি গুড়ি মিহলাই মুখত প্ৰলেপ লগাই লাহে লাহে মালিচ কৰি শুই থাকক। মন দিব যে খালি ৰাতিপুৱা উঠোতে ভালদৰে মুখখন ধুই দিব লাগিব। নম্বৰ 4, যিসকলৰ মুখত হালমইনা পকি থাকে তেওঁলোকে পকা বিলাহীৰ ৰস হালমইনাৰ ওপৰত সানি থ'ব, তেতিয়া ই লাহে লাহে শুকাই যাব। নম্বৰ 5, হালমইনাৰ দাগ গুচাবলৈ কেঁচা হালধিৰ ৰস, তুলসীৰ ৰস আৰু মৌ একেলগে মিলাই দাগসমূহৰ ওপৰত লগালে দাগ নাইকিয়া হৈ যায়। নম্বৰ 6, পকা অমিতাৰ ৰস মুখত সানিলেও হালমইনাৰ দাগ নাইকিয়া হয় আৰু মুখৰ ৰং উজ্জ্বল হৈ যায়। নম্বৰ 7, মহানিমৰ পাতৰ গুড়ি পানীত মিহলাই হালমইনা ধুলে হালমইনা লাহে লাহে বহি যায়। আনহাতে নম্বৰ 8টো হৈছে ছাল কোঁৱৰীৰ বীজ হালমইনাত সানিলে ভাল ফল পোৱা যায়। গতিকে এতিয়া আমি জানো আহক হালমইনাৰ পৰা বাচিবলৈ কি খাব লাগে। নম্বৰ 1, ৰাতি শোৱাৰ আগতে ত্ৰিফলা এচামুচ এগিলাচ পানীত মিহলাই খাব লাগে, তেতিয়া ভাল ফল পোৱা যায়। নম্বৰ 2 হৈছে ঠাণ্ডা পানী দিনটোত কমেও 3 লিটাৰ খাব লাগে। ই অতিকৈ হালমইনাৰ বাবে বহুত বেছি ভাল কাম কৰে। আনহাতে নম্বৰ 3টো হৈছে সতেজ ফলৰ ৰস আৰু শাক পাচলি যথেষ্ট পৰিমাণে খাব লাগে। আৰু শেষত 4 নম্বৰটো হৈছে আমলখি নিতৌ খাবই লাগিব, আৰু আমলখিটো দেহৰ কাৰণেও যথেষ্ট উপকাৰী হয়। গতিকে এতিয়া আমি জানিলোঁ হালমইনাৰ পৰা ভাল হ'বলৈ কি কি খাব লাগে। গতিকে এতিয়া আমি জানো হালমইনাৰ পৰা বাচিবলৈ কি কি খাব নালাগে। নম্বৰ 1, তেল ঘিউ মাখন মছলাজাতীয় খাদ্য আপুনি কেতিয়াও নাখাব। আনহাতে নম্বৰ 2, চৰ্বিজাতীয় খাদ্যৰ পৰা সদায় বাচি থাকিব লাগে। নম্বৰ 3, ছালত যিকোনো ক্ৰীমৰ প্ৰলেপ সানিব নালাগে, বিশেষকৈ বেছি পৰিমাণৰ পাউডাৰ কেতিয়াও সানিব নালাগে। নম্বৰ 4, টোপনি ক্ষতি কেতিয়াও কৰিব নালাগে। আৰু শেষত নম্বৰ 5টো হৈছে চাহ কফি মাদক দ্ৰব্য গ্ৰহণ একেবাৰে কৰিব নালাগে। গতিকে এইসমূহ ব্যৱস্থা আপুনি গ্ৰহণ কৰক, তেতিয়া দেখিব যে নিশ্চিতভাৱে আপোনাৰ হালমইনা ভাল হৈ যাব। গতিকে ভিডিঅ'টো চাই যদি কিবা এটা কথা জানিলোঁ বুলি ভাবে তেতিয়া অনুগ্ৰহ কৰি এটা লাইক কৰিব, লগতে পৰামৰ্শ হিচাপে এটা কমেণ্ট কৰিব, লগতে শ্বেয়াৰ কৰিবলৈ ভুলতো নাপাহৰিব। লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।